অসম আন্দোলন 855 জন শ্বহীদ আৰু তাৰ পিছত অসম চুক্তি আৰু সেই অসম চুক্তিৰ ফলস্বৰূপে অসমত 3খন এডুকেশ্যনেল ইনষ্টিটিউট প্ৰতিষ্ঠা হৈছিল তাৰে এটা হ'ল আসাম ইউনিভাৰ্চিটি শিলচৰ IIT গুৱাহাটী আৰু তেজপুৰ ইউনিভাৰ্চিটি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল তো মই এতিয়া যাব লৈছোঁ তেজপুৰ ইউনিভাৰ্চিটিলৈ বলক ৰাঙাপাৰা ষ্টেচন আহি পালোঁ চাহটো খাই লওঁ ইয়াতে ইঞ্জিনটো ইফালৰ পৰা কাটি এইটো চাইডে লগাব তাৰপিছত ইয়াৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰিম ইঞ্জিন লগোৱা হ'ল এতিয়া বলক ডেকাৰ গাঁৱলৈ ডেকাৰ গাঁও আহি পালোঁ ইয়াৰ পৰা এতিয়া আমি টেম্পু লৈ পৰুৱালৈকে যাম পৰুৱাৰ পৰা তেজপুৰ ইউনিভাৰ্চিটি যাম বলক সকলোকে গুড মৰ্ণিং কালি ৰাতি আহি পাওঁতে দেৰি হ'ল আন্ধাৰ হৈ গ'ল যাৰ কাৰণে আপোনালোকক তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছটো দেখাব নোৱাৰিলোঁ মই এইটো গেষ্ট হাউচত আছোঁ ৰাতি এতিয়া বলক অলপ কেম্পাছটো ঘূৰি আহোঁ মেইন গেটেৰে সোমাই অহাৰ পিছত আপোনালোকে এডমিনিষ্ট্ৰেশ্যন যিটো বিল্ডিং সেইটো দেখা পাব বহুত ডাঙৰ কেম্পাছ সেইকাৰণে এনেকৈ বৰ্ড মাৰি থোৱা আছে কিছুমান জাগাত যাতে মানুহে সহজে ডিপাৰ্টমেণ্টবিলাক বিচাৰি পায় হোষ্টেলবিলাক বিচাৰি পায়
কথা তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত ষ্টুডেণ্টবিলাকে বাইক চলাব নোৱাৰে, সকলোৱে চাইকেল চলাব লাগিব। তো আল্টিমেটলি এটা ইক' ফ্ৰেণ্ডলি জোন গঢ়ি উঠিছে। ইয়াত চাইকেল বনোৱা দোকানো আছে, অৱশ্যে থাকিব লাগিব ইমান চাইকেল যেতিয়া। তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছত গছৰ অভাৱ নাই, যোনফালে আপুনি চকু দিয়ে সিফালেই গছ। সঁচাই বহুত ভাল লগা পৰিৱেশ। আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটি ভিডিঅ'টো চালে, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় আই অসম।